Hi guys, good morning. আজি মই এটা অন্য ভিডিও বনাম। ভিডিওটো হৈছে আজি অলপমান বেলেগ আৰু অলপ জেং কৰা। এতিয়া ভিডিওটো বাৰু চাই থাককচোন, পিছত মই কি কৰো চাই থাকক বাৰু। এই বাইকখন যে আছে, এই বাইকেদি মানে মাৰণ মাৰিম নতুন পদ্ধতি। না তো ট্ৰেক্টৰ দি মাৰে, মেচিন দি মাৰে। আগতেতো গৰু দি মাৰিছিল, এতিয়া মোৰ গৰু নাই, ট্ৰেক্টৰো নাই, মেচিন আহি থাকে, কিন্তু মেচিন আৰু নামাৰো আৰু। এইবাৰ তো নতুন পদ্ধতিত মানে বাইকেদি চাওকচোন বাৰু কি হয়, ধান সৰে নে নসৰে চাওক। এইটো আমাৰ খুৰীহঁতৰ ধান, খুৰীহঁতৰটো হ'ল ৰঞ্জিত, এইটো উহাইছি। উহাইলি যেন সস্তি চাউল হ'ব, উহা চাউল খানা কৰি খাব লাগিব বিহুত। এইটো আমাৰ খুৰীহঁতৰ বেছি নাই, একফালেমান হৈছে, হ'ব বাৰু বিহু খাই মোটামুটি। এইটো আমাৰ খুৰী। ঐ খুৰী, কালি কিমান টাইম লাগিছে ঘণ্টাই? 1.5 ঘণ্টামান লাগছে। 1.5 ঘণ্টা না? গুণে দিয়ে হৈ অৱস্থা? ঠিকে আছে। জীৱ আছি, হেৰিও আছি, ধানো আছি, ঠিকে আছে। আৰু ভাবি না আমাৰ সেইখিনি হৈছে আমাৰ বৰ্ণি ধান, মানে চুঙা পিঠা খাব লাগিব, পিঠা এইখিনি হৈছে মানে উহা চাউল খানা কৰি খাব লাগিব আৰু। এই আৰু বিহুৰ প্ৰস্তুতি চলি আছে মোটামুটি অলপ। হাই গাইজ, মইতো কৈছিলোঁ মানে কি মাৰণ মাৰিম বাইকেদি। এই আৰম্ভ কৰিম আৰু এতিয়া মোটামুটি আৰম্ভ কৰি মানে ঘূৰা আৰু। এতিয়া আপোনালোকে চাওকচোন বাৰু, ধান সৰে নে নসৰে, পাৰোঁ নে নৰোঁ, চেষ্টা কৰিম। এতিয়া মাৰণ নামাৰোঁতে খালাই ধান বেছি বেয়া বাৰু, যি নহওক 2 পাকমান ঘূৰাই দাম হা। এটা কেইভাৰ আছিল? 6ভাৰ হ'লে 12 ডাঙৰি আৰু মোটামুটি কেইপাকমান ঘূৰিলে হ'ব। চালনি দিয়েতো তাৰমানে ঘূট লাগিলে ওলোৱা বেছি মানে এতিয়া শাৰী দি আছে আৰু, শাৰী দিয়াৰ পিছত উখান দিয়া যাব, উখান দিয়া গ'লে আৰু হ'লে আৰু মোটামুটি। ধান মাৰা শেষ, ধান আমাৰ এইখিনি ওলাল বৰ্ণি ধান। এইটো উখুনি পাতেদি এইটো নাৰাগিলে গুচাই গৈছে, দুইটাইতো নাৰা গুচাই আছে। এই নাৰাৰ চাফা কৰিছে নেকি? উখুনি দি আছা, চাফা কৰিছা আৰু নাৰাগিলে? অঁ, এইটো কি ধান ধানগিলা চাফা হ'ব নেকি? ফেন নাকতে। অঁ, ইটো আৰু কি হ'ব? ইটো দি আৰু কি কৰা যাব? অ' থুপ্ৰা শেষ আৰু? অঁ, থুপ্ৰালি শেষ আৰু মাৰণ শেষ। এতিয়া গৰুৰে নহয় বাইকেদি মাৰণ মাৰা শেষ, কিন্তু খেৰ জাপ পেলাব। ঠিকে আছে। নেক্সট আকৌ পুঁজি, খেৰগিলা জমা কৰা গৈছে, এইটো পুঁজি এতিয়া জমা কৰিব লাগিব। যেতিয়া বাৰিষাৰ দিন হ'ব তেতিয়া আৰু গৰুক খুৱাব লাগিব, ঘাঁহ চাহ নাপাম নাই তেতিয়া। এইটো মানে আজি শেষ নে চব মাৰণ শেষ? এইটো গুৰি মাৰণ বুলি কয় আৰু, মই নাজানো, এইবিলাক দুইটা কৈ আছে। গুৰি মাৰণ মানে শেষ আৰু লাষ্ট মাৰণ। এতিয়া আৰু আমি ভিডিঅ'টো ইয়াতে শেষ কৰি দিলোঁ। এতিয়া খেৰখিনি পুঁজিটো থ'লে শেষ, আৰু ধানখিনি বস্তাত ভৰাই থৈ দিম। সেই আৰু এটাতে এৰিছোঁ, বাই বাই।